বিপিএফে আজিৰ দিনত এটা ডাষ্টবিনৰ দৰে এটা ৰূপ লৈছে আৰু সেই ডাষ্টবিনটো যোৱাকালিও কৈছোঁ মই বিপিএফ এটা ডাষ্টবিনৰ এটা দল। গতিকে এই দলত যি ব্যক্তিসকলে সাম্প্ৰদায়িক ভাল পায় আৰু যি ব্যক্তিসকলে একতাবাদীটো ভাল পায়, দুৰ্নীতিটো ভাল পায়, বিশেষ কৰি জাতীয়তাবাদী যিবিলাকে দল আছে, তেখেতসকলে যিহেতু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাধাৰাৰে সকলোকে লৈ চলা যি আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশ, সেই মন্ত্ৰটো সকলোৱে ভাল নাপায়। গতিকে তেখেতসকলে আৱেগেৰে বহুত বস্তু ডাষ্টবিনত পেলাইছে আৰু অনাগত সময়ত চাব আমাৰ এই মচলপুৰ অঞ্চল বুলি নহয় বৃহত্তৰ বিটিআৰত বিপিএফ শূন্য হ'বলৈ গৈ আছে। ইয়াৰ পৰিমাণ আমি অলৰেডি পাইছিলোঁ। গতিকে আমাৰ যুঁজটো আছিলে সাম্প্ৰদায়িকতা লোৱা যি ৰাজনৈতিক দল আৰু আমি সকলোকে মিলি লৈ যোৱা এটা দলৰ লগত, যেনেকুৱা আমি এটা অবড়ো সংগঠনক আমি শেষ কৰি পেলাই ইয়াত নতুন এটা ব্যৱস্থাৰে নতুন ৰাজনৈতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা আছিলে। বিপিএফে আজিৰ দিনত এটা ডাষ্টবিনৰ দৰে এটা ৰূপ লৈছে আৰু সেই ডাষ্টবিনটো যোৱাকালিও কৈছোঁ মই বিপিএফ এটা ডাষ্টবিনৰ এটা দল। গতিকে এই দলত যি ব্যক্তিসকলে সাম্প্ৰদায়িক ভাল পায় আৰু যি ব্যক্তিসকলে একতাবাদীটো ভাল পায়, দুৰ্নীতিটো ভাল পায়, বিশেষ কৰি জাতীয়তাবাদী যিবিলাকে দল আছে, তেখেতসকলে যিহেতু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাধাৰাৰে সকলোকে লৈ চলা যি আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশ, সেই মন্ত্ৰটো সকলোৱে ভাল নাপায়। গতিকে তেখেতসকলে আৱেগেৰে বহুত বস্তু ডাষ্টবিনত পেলাইছে আৰু অনাগত সময়ত চাব আমাৰ এই মচলপুৰ অঞ্চল বুলি নহয় বৃহত্তৰ বিটিআৰত বিপিএফ শূন্য হ'বলৈ গৈ আছে। ইয়াৰ পৰিমাণ আমি অলৰেডি পাইছোঁ। কাৰণ আমাৰ যি যুঁজ আছিলে সেইটো কোনোবা দলৰ লগত যুঁজ নাছিলে। আমাৰ যুঁজ আছিলে যে বিগত 10 বছৰ ধৰি যি ধৰণৰে এই অঞ্চলত আমাৰ এই ৰাইজে বাসিন্দাসকল বাস কৰি আছিলে, এটা সাম্প্ৰদায়িক এটা চিন্তাৰে এটা ৰাজনৈতিক দলৰ লগত আমি সেই পৰিৱেশটো আমি পাইছিলোঁ। গতিকে আমাৰ যুঁজটো আছিলে সাম্প্ৰদায়িকতা লোৱা যি ৰাজনৈতিক দল আৰু আমি সকলোকে মিলি লৈ যোৱা এটা দলৰ লগত, যেনেকুৱা আমি এটা অবড়ো সংগঠনক আমি শেষ কৰি পেলাই ইয়াত নতুন এটা ব্যৱস্থাৰে নতুন ৰাজনৈতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা আছিলে। ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাজাৰ কোটি আমি ইয়াতে ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ তেখেতৰ চিন্তাধাৰাৰে আমাৰ যি এই বৃহত্তৰ বড়ো অঞ্চলৰ পৰা তেখেতে আমাৰ বড়ো এজন কেণ্ডিডেট আজি জয়যুক্ত কৰি আমাৰ বড়োৰ যি সন্মান তেখেতে ৰাখিলে, আমি তেখেতক হাজাৰ কৰোৰ আমি ধন্যবাদ দিম। আমি ইয়াত BTCত সৰু এটা কাউন্সিল, আপোনালোকে চালে গম পাব বৃহত্তৰ আমাৰ NDA যি আমাৰ বিজেপি লিডিং এটা NDA যি গোট আছে, সেই গোটত ভাৰতত সকলো টিম ইয়াত অলৰেডি চামিল হৈছে, যাৰ কাৰণে আজি আকৌ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ এবাৰ প্ৰধানমন্ত্ৰী হৈছে আৰু তেখেতৰ এটাই মন্ত্ৰ সবকা সাথ সবকা বিকাশ। আৰু NDAৰ এনেকুৱা এটা দল, এনেকৈ এটা গোট, যোনটো গোট সকলো সুখ দুখ যিকোনো সময়তে তেখেতসকলে এক হৈ পেলাই কাম কৰে। ইয়াৰ প্ৰমাণ আগৰ পৰাই তেখেতসকলে দি আহিছে। এইবাৰো BTC যি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে, ইয়াত আমাৰ বিজেপি আৰু UPPLৰ আৰু AGPৰ যি আমাৰ মিত্ৰ জোঁট NDA এইটোৱে গোটত থাকিব। আৰু অলৰেডি ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বহুতবাৰ কৈছে যে আগন্তুক 25 বছৰলৈ আমাৰ বিটিআৰ অঞ্চলত যে আমাৰ মিত্ৰতা আছে AGP আৰু বিজেপি আৰু UPPLৰ, এইটো থাকিব বুলি তেখেতে কৈছে। আৰু আমি বৰ উদ্যমেৰে আমাৰ বিজেপিৰ ৱাৰ্কাৰসকল, আমাৰ UPPLৰ ৱাৰ্কাৰসকল, আমাৰ AGPৰ ৱাৰ্কাৰসকলে অহা BTC ইলেকশ্যনত BPFক শূন্য কৰাৰ কাৰণে সকলোৱে আজিৰ পৰা কাম শুরু কৰিছে। আৰু गोजोनथाव खौरां, नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अर्डाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों। नोंथांमोना बे अर्डाब दा बड' किटचेन हटेलाव साहा, कफि, आइसक्रिम, फास्ट फुड, आखाइजों बानायनाय ग्रीन टी, न'आव बानायनाय आसार, गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा, दाउ, बोरमा, साम', खुसिया, अमा गोरान, नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अर्डाब दा बड' किटचेन हटेलाव जानो हागोन। अर्डाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय। सोरबाफोर अर्डाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन।
गोजोनथाव खौरां अर्डाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन।